তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ eTips অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি জীৱন প্ৰেৰণা আঁচনিৰ হিতাধিকাৰী তেন্তে আপোনাৰ আছে এটা খুবেই ভাল খবৰ। জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা এই দুয়োটা আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ। কাৰণ যোৱা মাহত কিন্তু জীৱন প্ৰেৰণা আঁচনিৰ যি পইচা এই পইচা কিন্তু কোনো একাউণ্টত সোমোৱা নাই বা কোনো ব্যক্তিৰ বেংক একাউণ্টত কিন্তু এই জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা দুয়োটা আঁচনিৰ একোটা আঁচনিৰো কিন্তু পইচা সোমোৱা নাই। বাকী যিবিলাক আঁচনি আছে এই কলেজৰ ষ্টুডেণ্টবিলাক যিবোৰ নিযুত মইনা আঁচনি হওক আৰু নিযুত বাবু আঁচনি হওক এইবিলাক আঁচনি এই দুটা আঁচনিৰ বাহিৰে কিন্তু বাকী কোনো এটা আঁচনিৰ পইচা কিন্তু এই বেংক একাউণ্টত কাৰো সোমোৱা নাই। চ' অৰুণোদয়ৰ আঁচনি হওক জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা এই যিবিলাক আঁচনি আছে এই আঁচনিৰ কোনো এটা আঁচনিৰ পইচা কিন্তু যোৱা মাহত বেংক একাউণ্টত ক্ৰেডিট হোৱা নাই বা বেংক একাউণ্টত সোমোৱা নাই। কিন্তু এই মাহত আপোনালোকৰ যি পইচা এই পইচা কিন্তু সোমাব অহা 10 তাৰিখ অৰ্থাৎ কাইলৈ আপোনালোকৰ বেংক একাউণ্টত কিন্তু এই যে জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা অৰুণোদয় এই সকলোবোৰ আঁচনিৰ পইচা কিন্তু আপোনালোকৰ বেংক একাউণ্টত সোমাব। চ' যদি তাৰমানে বহুতেই মোক ভিডিঅ'ৰ তলত কমেণ্ট কৰি আছিলে যে জীৱন প্ৰেৰণা আঁচনিৰ পইচাটো কিয় সোমোৱা নাই, অৰুণোদয়ৰ পইচাটো কিয় সোমোৱা নাই, জীৱন অনুপ্ৰেৰণা আঁচনিৰ পইচাটো কিয় সোমোৱা নাই। এইসকল হৈছে যিহেতু চৰকাৰ নাছিলে যোৱা মাহত, কিন্তু আপোনালোকে জানে গম পায় যে চৰকাৰ নাছিলে, চৰকাৰে হেৰি কৰিছিলে, চৰকাৰৰ যিখন কাৰ্যকাল পাৰ হৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিখন নিজে আঁচনি এইখন এই আঁচনিবোৰ হিমন্ত বিশ্ব শৰ্মাই বনোৱা আঁচনি। চ' যিহেতু আকৌ বিজেপি চৰকাৰ হৈছে 99% সম্ভাৱনা আছে অহাকালি অৰ্থাৎ 10 তাৰিখত আপোনালোকৰ যি পইচা জীৱন প্ৰেৰণা হওক জীৱন অনুপ্ৰেৰণা হওক PM কিষাণৰ হওক তাৰপিছত আৰু যিবোৰ চৰকাৰী আঁচনি মানে অৰুণোদয় আঁচনি হওক এই সকলোবোৰ আঁচনিৰ পইচা কিন্তু আপোনালোকৰ বেংক একাউণ্টত কাইলৈ ক্ৰেডিট হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম। তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ eTips অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি জীৱন প্ৰেৰণা আঁচনিৰ হিতাধিকাৰী তেন্তে আপোনাৰ আছে এটা খুবেই ভাল খবৰ। জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা এই দুয়োটা আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ। কাৰণ যোৱা মাহত কিন্তু জীৱন প্ৰেৰণা আঁচনিৰ যি পইচা এই পইচা কিন্তু কোনো একাউণ্টত সোমোৱা নাই বা কোনো ব্যক্তিৰ বেংক একাউণ্টত কিন্তু এই জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা দুয়োটা আঁচনিৰ একোটা আঁচনিৰো কিন্তু পইচা সোমোৱা নাই। বাকী যিবিলাক আঁচনি আছে এই কলেজৰ ষ্টুডেণ্টবিলাক যিবোৰ নিযুত মইনা আঁচনি হওক আৰু নিযুত বাবু আঁচনি হওক এইবিলাক আঁচনি এই দুটা আঁচনিৰ বাহিৰে কিন্তু বাকী কোনো এটা আঁচনিৰ পইচা কিন্তু এই বেংক একাউণ্টত কাৰো সোমোৱা নাই। চ' অৰুণোদয়ৰ আঁচনি হওক জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা এই যিবিলাক আঁচনি আছে এই আঁচনিৰ কোনো এটা আঁচনিৰ পইচা কিন্তু যোৱা মাহত বেংক একাউণ্টত ক্ৰেডিট হোৱা নাই বা বেংক একাউণ্টত সোমোৱা নাই। কিন্তু এই মাহত আপোনালোকৰ যি পইচা এই পইচা কিন্তু সোমাব অহা 10 তাৰিখ অৰ্থাৎ কাইলৈ আপোনালোকৰ বেংক একাউণ্টত কিন্তু এই যে জীৱন প্ৰেৰণা জীৱন অনুপ্ৰেৰণা অৰুণোদয় এই সকলোবোৰ আঁচনিৰ পইচা কিন্তু আপোনালোকৰ বেংক একাউণ্টত সোমাব। চ' যদি তাৰমানে বহুতেই মোক ভিডিঅ'ৰ তলত কমেণ্ট কৰি আছিলে যে জীৱন প্ৰেৰণা আঁচনিৰ পইচাটো কিয় সোমোৱা নাই, অৰুণোদয়ৰ পইচাটো কিয় সোমোৱা নাই, জীৱন অনুপ্ৰেৰণা আঁচনিৰ পইচাটো কিয় সোমোৱা নাই। এইসকল হৈছে যিহেতু চৰকাৰ নাছিলে যোৱা মাহত, কিন্তু আপোনালোকে জানে গম পায় যে চৰকাৰ নাছিলে, চৰকাৰে হেৰি কৰিছিলে, চৰকাৰৰ যিখন কাৰ্যকাল পাৰ হৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিখন নিজে আঁচনি এইখন এই আঁচনিবোৰ হিমন্ত বিশ্ব শৰ্মাই বনোৱা আঁচনি। চ' যিহেতু আকৌ বিজেপি চৰকাৰ হৈছে 99% সম্ভাৱনা আছে অহাকালি অৰ্থাৎ 10 তাৰিখত আপোনালোকৰ যি পইচা জীৱন প্ৰেৰণা হওক জীৱন অনুপ্ৰেৰণা হওক PM কিষাণৰ হওক তাৰপিছত আৰু যিবোৰ চৰকাৰী আঁচনি মানে অৰুণোদয় আঁচনি হওক এই সকলোবোৰ আঁচনিৰ পইচা কিন্তু আপোনালোকৰ বেংক একাউণ্টত কাইলৈ ক্ৰেডিট হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।